নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলত আন এটা ভিডিঅ' লৈ মই আকৌ আহিলোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আমি গৈছিলোঁ কেইদিনমান আগত এবছলিউট বাৰ্বিকিউ নেশ্যন যিহেতুকে ল'ৰাৰ জন্মদিন আছিলে সেয়ে তাত গৈ সৰুকৈ চেলিব্ৰেট এটা কৰি আহিলোঁ আমি তিনিওটাই আৰু গৈ পায়ে খোৱা আৰম্ভই কৰি দিলোঁ নহয় যিহেতুকে তাত গ'লেতো সকলোৱে জানে খোৱাহে কথা আৰু বাকী আৰু যিমানখিনি খাব পাৰোঁতো খামে আৰু পেটত ঠাই নহ'লে বাৰু কেনেকৈ খাম কওকচোন ইমানে বেছি খালোঁ গৈ পাই এতিয়া আমি মেইন কোৰ্স খাবই নোৱাৰা হলো এয়া দেখিলেনে মই অকমান বিৰিয়ানী লৈছো গোটেইকেইটাই অলপেই খালো মেইন কোৰ্সটো ভালকে খাবই নোৱাৰিলোঁ আমি আৰু লৰাই ক'লে সুইট ডিশ খাই বুলে লৰাই মই ক'লো যে এটা লোৱা যিহেতুকে পেটত অকমানো ঠাই নাই খাবতো নোৱাৰিম এনেই যাব নহ'লে লৰাইও এটা ল'লে সুইট ডিশ আৰু সুইট ডিশো খালো বাৰু অলপ খাই মিলি তেওঁলোকৰ ফালৰ পৰা কেকো দিলে কাটিব লৰাক বাৰ্থডে কাৰণে আৰু কেকো কাটিলে লৰাই আৰু কেক কাটি মিলি আমি ঘৰত উভতি আহিলোঁ আৰু যদি কোনোবাই মোৰ চেনেলত নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দি যাব